আজি ভিডিঅ'টো চাব। এই ভিডিঅ'টোত সম্পূৰ্ণ ৩১টা বেমাৰৰ ঔষধ দিয়া গৈছে। আপোনাৰ নিজৰ বেমাৰ ভাল কৰিব পৰা উপৰিও আনৰো উপকাৰ কৰিব পাৰিব। অতি সহজতে ঘৰতে বিচাৰি পোৱা প্ৰমাণিত অসমীয়া প্ৰিয় বনৌষধ দিয়া গৈছে। ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু উপকাৰ কেনেধৰণৰ পায় কমেণ্ট কৰি জনাব। এনে ভিডিঅ' সদায় পাবলৈ হ'লে অনলাইন হেল্পিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইকেইটা বেমাৰৰ বাবে সহজ বনৌষধ। গৰমত প্ৰস্ৰাৱ ৰঙা হ'লে, শৌচ হওঁ হওঁ সময়ত শৌচ নহ'লে, পেটত চৰ্বি জমা হ'লে, টোপনি নহা বেমাৰ, বহুমূত্ৰ, পেট শুলোচা কৰিবলৈ, মূৰ ঘূৰণি, টপা মূৰত চুলি হ'বলৈ, মেলেৰিয়া, বগাচাপ, স্বপ্নদোষ, পেলুৰ ঔষধ, কাণ কলা হ'লে, গৰ্ভত বসন্ত হ'লে, কেঁচুমূৰীয়া, নখচুকীয়া হ'লে, ফোঁহা হ'লে, খৰ, খজুৱতি, বেচু, গেষ্ট্ৰিক, অভোক, এন্দুৰীয়া বেমাৰ, প্ৰস্ৰাৱ ৰৈ ৰৈ পৰিলে, হেকটি, বমি, কৃমি, হৃদৰোগ, কাহ, লেংকাষ ঔষধ দিয়া গৈছে। প্ৰথমতে গৰমত প্ৰস্ৰাৱ ৰঙা হ'লে ঔষধ হিচাপে পকা ভীমকল এটা কাটি এবাটি পানীত গোটেই ৰাতি ভিজাই ৰাতিপুৱা খালী পেটত খালে এই ৰোগ ভাল হয়। শৌচ হওঁ হওঁ সময়ত শৌচ নহ'লে কেইটামান নৰসিংহ পাত ভালকৈ পিহি গুহ্যদ্বাৰত প্ৰলেপ দিলে শৌচ হয়। পেটত চৰ্বি জমা হ'লে তামোলৰ লগত এৰাগছৰ চাৰলীয়া শিপা চোবাই তাৰ ৰস খালে কেইদিনমান ব্যৱহাৰ কৰিলে আৰোগ্য হোৱা দেখা যায়। মূৰ ঘূৰণি হ'লে কোমল ডিমৰু, দুবৰি বনৰ ঠাৰি আৰু দৰুণ শাক ঘিউৰ লগত ভাজি খালে মূৰ ঘূৰণি ভাল হয়। গৰ্ভত বসন্ত থাকিলে মেথিগুটি গোটেই ৰাতি পানীত তিয়াই ৰাতিপুৱা খালে ভিতৰৰ বসন্ত বাহিৰ ওলাই আহে। অনিদ্ৰা ৰোগ বা টোপনি নাহিলে 6 চামুচ পিঁয়াজৰ ৰসৰ লগত জালুক মিহলি কৰি অলপ চেনি দি খালে টোপনি আহে। স্বপ্নদোষ হ'লে আমলখি ৰস আৰু শিমলু গছৰ আঠা 2 গ্ৰামৰ লগত মৌজোল মিহলাই খালে আৰোগ্য লাভ কৰে। এই প্ৰয়োগ দিনত 2 বাৰকৈ 5 দিনলৈ খাব লাগে। বহুমূত্ৰ বা ডায়েবেটিছ ৰোগ হ'লে ক'লা জামুকৰ গছৰ ছাল প্ৰায় 20 মিলিলিটাৰ আৰু মানিমুনি ৰস 10 মিলিলিটাৰ মিহলাই ৰাতিপুৱা খালে কেইদিনমান খালেই বহুমূত্ৰ ৰোগ ভাল হয়। বগাচাপ হ'লে আমলখি ৰসৰ লগত মৌজোল মিহলাই খালে এই ৰোগ ভাল হয়। এনেকৈ 7 দিনলৈ দিনে 2 বাৰকৈ খাবলৈ লাগে। মেলেৰিয়া হ'লে ছটিয়না গছৰ বাকলিৰ ৰস 20 গ্ৰাম লগত তুলসী পাতৰ ৰস মিহলাই খালে মেলেৰিয়া ভাল হয়। এনেকৈ দিনে 3 বাৰকৈ 10 দিনলৈ খাব লাগে। কাণ কলা হ'লে গোলনেমু ৰস 200 মিলিলিটাৰ অলপ চেনি দি খালে কাণেৰে শুনা হয়। প্ৰতিদিনে 5-6 বাৰকৈ কেইদিনমানলৈ খাবলৈ লাগে। টপা হ'লে
শেৱালি গুটি 15-20টামান পিহি মূৰত প্ৰলেপ দিলে টপা মূৰত চুলি গজে। এনেকৈ কেইদিনমানলৈ ব্যৱহাৰ কৰিব লাগে। প্ৰস্ৰাৱ ৰৈ ৰৈ পৰিলে পাতে গজা পাতৰ ৰস 3 চামুচকৈ দিনে 3 বাৰকৈ খালে ভাল হয়। পেলু হ'লে নাটকল তিতা ৰসৰ লগত মৌজোল মিহলাই খালে পেলু মৰে। ভেটফুলৰ শিপা পিহি তাৰ ৰসৰ লগত মৌজোল মিহলাই খালে পেলু মৰে। নখচুকীয়া হ'লে জেতুকাৰ পাত আৰু কেঁচা গোবৰ মিহলি কৰি কেইদিনমান লগালে নখচুকীয়া ভাল হয়। পেট খোলোচা হ'বৰ বাবে সদায় আহাৰ খোৱাৰ পাছত তুলসী পাত 5 খিলাকৈ খালে পেট খোলোচা হয়। হৃদৰোগ হ'লে অৰ্জুন গছৰ ছালৰ ৰস নিয়মীয়াকৈ খালে এই ৰোগ ভাল হয় আৰু কোনোদিনেই নহ'ব। কাহ হ'লে 10 টোপাল নহৰু ৰস, কেঁচা মূলা ৰস 10 টোপাল, হালধি 2 চামুচ, অলপ মৌজোল মিহলাই খালে সকলো প্ৰকাৰৰ কাহ ভাল হয়। লেংকাহ হ'লে অপৰাজিতা শিপাৰ ৰস 3 চামুচ, অলপ মৌজোল মিহলাই খালে লেংকাহ ভাল হয়। এনেকৈ দিনে 3 বাৰকৈ খাবলৈ লাগে। কেঁচুমূৰীয়া ৰোগ হ'লে আহাৰযোৰা লতাৰ ৰস আধা চামুচ, পদুম ফুলৰ কেঁচা পাতৰ ৰস 2 চামুচ লগত চেনি মিহলাই খালে কেঁচুমূৰীয়া তেজ পৰা অৰ্শ ভাল হয়। কৃমি হ'লে নেমুৰ গুটি 6টামান পিহি পানীৰ সৈতে মিহলাই খালী পেটত খালে কৃমি মৰে। পেট কামোৰণি হ'লে এচামুচ পিঁয়াজৰ ৰসৰ লগত মূলা ৰস 2 চামুচ আৰু পদিনাৰ ৰস এচামুচ লগত অলপ চেনি মিহলাই খালে পেটৰ একেবাৰেই জটিলতা বা পেট কামোৰণি সম্পূৰ্ণ ভাল হয়। বমি হ'লে দুবৰি বনৰ ৰস এচামুচ আৰু আমলখিৰ ৰস 2 চামুচ, অলপ চেনি মিহলাই খালে বমি বন্ধ হয়। হেকটি হ'লে পিঁয়াজৰ ৰসৰ লগত মৌজোল মিহলাই খালে ভাল হয়। এন্দুৰীয়া বা নালী ঘাঁ হ'লে 10 খিলা পচতীয়া পাত আৰু পনৌনৌৱা পাত 10 খিলা পিহি প্ৰলেপ লগালে এই বেমাৰটো ভাল হয়। খৰ হ'লে কেঁচা অমিতা আধা, নহৰু এফুটমান ভালদৰে পিহি খৰ হোৱা ঠাইত খজুৱাই লৈ লগালে খৰ ভাল হয়। খজুৱতি হ'লে নাৰিকল তেলৰ লগত নেমুৰ ৰস মিহলাই লগালে খজুৱতি ভাল হয়। মহানিমৰ পাত খুন্দি গৰম কৰি গা ধুলে কিছু আৰোগ্য লাভ কৰিব পাৰে। শৰীৰত ফোঁহা হ'লে পাতে গজা পাত আৰু জেতুকাৰ পাত পিহি ফোঁহাত লগালে ফোঁহাটোৰ বিষ কমে, ফোঁহা বহি যায় আৰু ফোঁহা শুকাই যায়। বেচু হ'লে ধতুৰাৰ পাত আৰু টেঙেচি টেঙা পাত পিহি বেচু হোৱা ঠাইত লগালে বেচু সহজতে ভাল হয়।
অভোগ হ'লে দৰুণ শাক এমুঠি পাতত দি খালে বা ভাজি খালে দিনত মাত্ৰ 2 বাৰ খালেই তৎক্ষণাৎ ভোক লাগে। পেটত গেছ হ'লে কাজিনেমু ৰস গৰম পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত আৰু ৰাতি আহাৰ খোৱা 15 মিনিটৰ পাছত খালে গেষ্ট্ৰিক বেমাৰ ভাল হয়। এনে ভিডিঅ' সদায় পাবলৈ হ'লে অনলাইন হেল্থ BK চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সাৱধানতা ৰাখিব বিড়ি চিগাৰেট জ্বলা-পোৰা বস্তু নাখাব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। অনলাইন হেল্থ BK